গাইছ এতিয়া বিয়া চাহ খাব লৈছোঁ এনে বনাইছোঁ পিঠা চাহ আৰু আজি মোক ঘৰৰ পৰা আনিছোঁ গিফ্ট মানে এনিভাৰ্চাৰী গিফ্ট দেখিছেনে হাঁহ দি পঠাইছে হাঁহ আৰু নাৰিকল লগতে ভাজিম আৰু কি দিছে দেখাই দিছোঁ ৰ'ব আমাৰ এনিভাৰ্চাৰীৰ দিনাই মানে ভাইটিও আহিছে নতুন বছৰত যিহেতুকে তাৰ কাৰণেও চাহ বনাই আছোঁ আৰু সি মোৰ কাৰণে কি গিফ্ট আনিছে জানেনে এটা হট কেছ আনিছে মানে কৈছে কি তই ৰুটি বনাবি নহয় তাতে থৈ দিবি চাওকচোন আৰু হাঁহটোও আনিছে আৰু এইফালে নাৰিকলেৰে যিহেতুকে ভাজিম কোনে কোনে ভাল পাই জনাবচোন এইফালে মাংস কাটাও হৈ গ'ল আৰু এইফালে পেহী ধুনীয়াকৈ নাৰিকলখিনি ৰুকি দি আছে আৰু এইফালে সকলো ৰেডি হৈ গ'ল এইফালে মই পিঁয়াজ ভজাত বিজি পূৰা পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লওঁ তাৰপিছত মাংস বনাম গতিকে সেয়াই আৰু অলপ ক্লিপ দেখুৱাই দিলোঁ আপোনালোকক আৰু এইখিনি স্মৃতি হিচাপে ৰৈ যাব আৰু এয়া চাওক আজি হাঁহ খোৱা মানুহ অকল তিনিজনে আমি ভাইটি মই আৰু এখেত এই বৰ্তমান আমাৰ জুই নুমাই গ'ল গাইজ এই জুই বিভাগত এখেতক ৰাখিছোঁ আৰু মনুক ৰাখিছোঁ বহাকৈ মানে গোটেইখিনি ই চাহাকে বহি আছে আৰু লগতে মানে একদম তেজাল হাঁহ গাইজ তেজাল এই চাওক তেজাল আমাৰ বৰ্তমান জুই চুই নাই এই চাওক আমাৰ এই জুই দিয়া মানুহ কি হ'ল জুই আৰু এতিয়া কি কাম এতিয়া হ'ল মাংস ভজাই কথা হাঁহৰ মাংস যিমানে ভাজিব সিমানে টেষ্ট দুগুণে বাঢ়িব গতিকে ভাজি আছোঁ তামাম ওপৰতো কৰি আছোঁ যিহেতুকে ওপৰত হাঁহৰ মাংস বনাই আছোঁ আৰু লগতে এখেতকো মনুক মানে ভাইটিক দায়িত্ব দি আনিছোঁ আৰু মই ইয়াতে মনুক ভাত বনাইছোঁ আৰু মাৰ কাৰণেও মোৰ লোকেল মুৰ্গী বনাইছোঁ দেখাই আছোঁ একদম আমাৰ লাষ্ট মানে এতিয়া বেঙেনা পোৰা আহিছে চাওক ধুনীয়া একদম আঙুঠা হৈছে আৰু এইফালে তৰকাৰী ৰেডি এইফালে মিউজিক এণ্ডিং হ'ল আৰু নেকি খানাটো খোৱা কথা মানুহ হ'ল অপেক্ষাৰ অন্ত এক বাতি খালোঁ আৰু হা এক বাতি খালি আপুনি খালে কেনেকৈ টেষ্ট হা বঢ়িয়া চাওক না এতিয়া আমাৰ একেবাৰে কাৰ্যসূচী সমাপ্ত হ'ল আমি যাওঁ আৰু